নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। দুদিনমান হ'ল ভিডিঅ' দিবই পৰা নাই। আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই গৈ আছোঁ মাটিমাহ হেঁচিবলৈ। এডোখৰ দৰৱ মাৰি থৈছিলে, তাকে চাবলৈ যাওঁ মৰিছে নাই মৰা। বন মৰিলে হেঁচি দিম, মাটিমাহ হেঁচি দিয়া হ'ব। এইফালেই যায় পথাৰত, মানে মাটিমাহ হেঁচিবলগীয়া জেগাটো। এইটো পুখুৰী এটা আছে, এইফালে ধান লগাই থোৱা আছে। ধান ওলাইছেগৈ অলপ চলপ। এইফালে যাব লাগিব। এইডোখৰতে মাটিমাহ হেঁচিবলৈ জেগা অলপ আছে। মানে দৰৱ নেমাৰিলে এই মাটিমাহ হেঁচিব নোৱাৰে। এতিয়া ট্ৰেক্টৰে হাল বোৱাম বুলিবলৈও ট্ৰেক্টৰ সোমোৱাবলৈ ৰাস্তা নাই, সেইকাৰণে দৰৱে মাৰি দিছে। এতিয়া দেউতাই মানে চাব ক'লে, বন মৰিছে নাই চাই আচোন বোলে। মই তাকে আপোনালোককো লৈ আহিছোঁ দেখাবলৈ। ইয়াতে হেঁচিব মাটিমাহ। বনটো অলপ চলপ ৰঙা পৰিছে, চাফা হৈয়ে গ'ল জেগাটো। এতিয়া আজি মানে হেঁচি দিব ক'ব লাগিব, মাটিমাহখিনি ছটিয়াই দিব ক'ব লাগিব। আগতে হাল বোৱাই থোৱা আছিলে, কিন্তু অলপ পানী হৈ আছিলে কাৰণে হেঁচি নিদিলে। এতিয়া পানী শুকালে, দৰৱ মাৰি দিলে। এতিয়া বনবোৰো মৰিছেগৈ আৰু। আজি গুটিত ছটিয়াই দিব ক'ব লাগিব। এতিয়া ঘৰত গৈ আছোঁ। এইফালে এডোখৰ আছে আৰু হাল বাবলগীয়া, হাল বাব পাৰে এইডোখৰ। এইফালে ৰাস্তা আছে এইডোখৰ কাৰণে। শাক পাচলি ইয়াতে লগোৱা হ'ব এবাৰ। আলু, ঝালু, ৰঙালাও, কবি অলপ ল'ব লাগিব। এইফালৰ পৰা ট্ৰেক্টৰ আহিব পাৰে আৰু ইয়ালৈহে যাব নোৱাৰে। ইয়াতে লগাই দিম আৰু শাক ঝাক কিবা কিবি। ইয়াৰ পৰা ইয়ালৈকে অলপ আছে জেগা। এইটো হাল বাব এতিয়া। ট্ৰেক্টৰটো এইফালে দিগি পাই সোমাব পাৰে এলেখা। এইদিকে ৰাস্তা এটা আছে, আপোনালোকক দেখাই দিম এতিয়া। এইটো ৰাস্তা পালোহি। ৰাস্তা মানে গোবাটি আৰু বৰ বেছি ডাঙৰ নহয়। ট্ৰেক্টৰটো সোমাই এইটো দিবা আনি মেলি এইডোখৰ আমাৰ জেগাডোখৰ। তামোল বাৰীত আছোঁ এতিয়া মই। তামোল বাৰীখন অলপ দেখাই দিম। ইয়াতে তামোল অলপ লৈ থৈছোঁ, বৰ বেছি ডাঙৰ হোৱা নাই। এই গোটাহঁতে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। লগ পাইছোঁ আকৌ নতুন এটা ভিডিঅ'ত।